নমস্কাৰ এলাইভ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰ্মালিনা এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাৰ এক ব্যতিক্ৰমী পদক্ষেপ বহিৰাজ্যৰ পৰা আহি ঘৰত পৰিয়ালৰ সৈতে হোম কোৱাৰেণ্টাইনত থকা লোকসকলৰ পৰিয়ালক নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ লগতে লকডাউনৰ বাবে চৰকাৰৰ সকলো নীতি নিয়মসমূহে মানি চলিবলৈ আহ্বান এই দৃশ্য নুমলীগড় চাহ বাগিচাৰ উল্লেখ্য যে যোৱা কিছুদিনমানৰ আগতে বহিৰাজ্যৰ পৰা আহি ঘৰতে পৰিয়ালৰ সৈতে হোম কোৱাৰেণ্টাইনত থকা এই দৰিদ্ৰ পৰিয়ালটিক আশ্ৰয় বিষয়ববীয়াসকলে সামাজিক দূৰত্ব মানি কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে 14 দিন চৰকাৰৰ সকলো নীতি নিয়মসমূহ মানি চলিবলৈ অনুৰোধ জনায় নুমলীগড় বাগিচা অঞ্চলত কেইজনমান ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে তেওঁলোকক আমি সামাজিক দূৰত্ব মানি আমাৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা কিছু অত্যাৱশ্যকীয় সামগ্ৰী আমি প্ৰদান কৰিছোঁ আৰু তেওঁলোকক নীতি নিয়ম যিখিনি আছে সেইখিনি আমাৰ ফালৰ পৰা বুজাই কৈছোঁ চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে সেইখিনি আমি মানি চলিবলৈ আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা কিছু অকণমান সহায় কৰিছোঁ আমাৰ ফালৰ পৰা এতিয়ালৈকে আমি নুমলীগড়ত দিছোঁ কুৰাবাৰী অঞ্চলত দিছোঁ আৰু য'ত খবৰ কৰিব আচলতে আমি সজাগতাৰ কাৰণে এইটো কৰিছোঁ ছাত্ৰ সন্থাৰ মজিয়াৰ ফালৰ পৰা চৰকাৰে বা প্ৰশাসনে যিখিনি নীতি নিয়ম বান্ধি দিছে সেইখিনি আমি তেওঁলোকক মানি চলিবলৈ আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ।